পৰম শ্ৰদ্ধাভাজন ৰাইজ, আমাৰ আজি এই বিহু মঞ্চখনি উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ কৰি আনিছো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া দেৱক। তেওঁৰ বাবে এটা জোৰদাৰ হাত চাপৰি গগৈ ডাঙৰীয়াক কিবা এষাৰ ক'বলৈ অনুৰোধ জনাইছো। শ্ৰদ্ধাভাজন ৰাইজ, জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভকামনা যাচিলো। ছাৰ, আপোনালোকৰ দিনত বিহু কেনেকুৱা আছিল? মানে ৰাইজে জানিব বিচাৰিছিলে। অকণমান যদি আপোনাৰ ল'ৰালি কালৰ বিহু কথা কয় তেতিয়া ভাল হয় আৰু ৰাইজেও শুনিব বিচাৰিছে। মইতো কওঁ ৰাইজ, আগৰ দিন নাই, হয়নে নহয়? মিছা ক'লে কি হ'ব? আমাৰ দিনৰ বিহু, হয়নে? হয়নে? জানো আগৰ দিন নাই, হয়নে নহয়? ফৰ এক্সাম্পল, আমাৰ দিনৰ ডেএনচি গজাল, হয়নে? আমাৰ দিনৰ ডেএনচি গজালটো তোমাৰ ইমানটো মান আছিলে, ইমানটো মান আছিলে, ইমানটো। অ' মাই গড, ইমানটো একদম দীঘলে তোমাৰ ইমানটো ডেএনচি গজাল অলছো, হয়নে নহয়? চ' ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ যে আজিকালি কেৱল ইমানটো, আজিকালিনো ডেএনচি গজাল কিমানটো, হয়নে নহয়? ইমানটো আমাৰ দিনৰ আছিলে, ইমানটো এতিয়া হৈ গ'ল ইমানটো অল। আপোনালোকেতো শুনিছে, আমাৰ ছাৰে এতিয়া তিল পিঠাৰ বিষয়ে ক'ব। এণ্ড আকৌ মই ক'ব বিচাৰিম যে আমাৰ দিনৰ বগা পিঠা, হয়নে নহয়? হয় ছাৰ। আমাৰ দিনৰ বগা পিঠা তোমাৰ দীঘলে তোমাৰ 2 মিটাৰ মান হ'ব। 2 মিটাৰ ছাৰ? মিটাৰ দীঘলে তোমাৰ একদম লম্বা কৰি দিয়া 2 মিটাৰ মান এটা বগা পিঠা। ছাৰ অলপ বেছি হ'ল নেকি? নাই হোৱা, কোনে কৈছে বেছি হৈছে বুলি? তুমি কৈছা? মই নাই কোৱা ছাৰ। দিনত আছিলে নেকি? নাই নহয়। য়েছ, ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ যে আমাৰ দিনৰ বগা পিঠা আছিলে একদম 2 মিটাৰ মান দীঘল। আপোনালোকে শুনিলে আগৰ দিনৰ তিল পিঠা কেনেকুৱা আছিল, কিমান ডাঙৰ আছিল। এতিয়া আমাৰ ছাৰে ঘিলা পিঠাৰ বিষয়ে ক'ব। এণ্ড অলছ' আমাৰ ফালে, আমাৰ যোৰহাটৰ ফালে এটা ঘিলা পিঠা, এটা ঘিলা পিঠা তোমাৰ ডলা দেখিছা? দেখিছো ছাৰ। ডলা তুমি কিমান ডাঙৰ ডলা দেখিছা? ইমানকণ দেখিছো। জানো তোমালোকনো আজিকালি ল'ৰাহে, হয়নে নহয়? অ' হয় ছাৰ। ডলা তোমাৰ তুমি দেখিছা ইমানকণ, হয়নে নহয়? আমাৰ দিনৰ ডলা তোমাৰ এখন ত্ৰিপালৰ সমান। ত্ৰিপাল জানো যে ত্ৰিপাল তোমাৰ একদম যেনেকে ত্ৰিপাল দেখিছা? দেখিছো ছাৰ। কিমান ডাঙৰ দেখিছা? ছাৰ এইটো মূৰৰ পৰা একেবাৰে সিটো মূৰ পাই যাব গৈ ষ্টেজৰ। তুমি কৈ যে শ্ৰদ্ধা ৰাইজ, ত্ৰিপালৰ কথা কৈছে যে ত্ৰিপাল এইফালৰ মূৰৰ পৰা একদম সিটো ফালৰ মূৰলৈকে এখন ত্ৰিপাল, হয়নে নহয়? এইবুলি তোমালোকে কেইদিনৰ ল'ৰানো? আজি ল'ৰাহে অলছো, হয়নে নহয়? হয় ছাৰ। আমাৰ দিনৰ ৰাইজ, আমাৰ দিনৰ ত্ৰিপাল মানে এই আজিকালি আমাৰ দিনৰ নাচনীয়ে মৰমতে দিয়া এখন ৰুমালৰ সমান। আজিকালি যোনখন ত্ৰিপাল বুলি কয়, বাপৰে ইমান ডাঙৰ ৰুমাল। বুজি পাইছো ছাৰ, ভালকে বুজি পাইছো। তোমালোকৰ যোনখন ত্ৰিপাল বুলি কোৱা, আমাৰ দিনত সেইখন ৰুমালৰ সদৃশ। আমাৰ ছাৰে কিন্তু ধুনীয়া গান গায় দেই। ছাৰ আপুনি গোৱা গানৰ বিষয়ে কওকচোন অকণমান। মই যেতিয়া বিহু গাওঁ ৰাইজ, সেইফালে তোমাৰ তিনচুকীয়া, বুজি পাইছা নে? আৰু সেইফালে তোমাৰ তিনচুকীয়াৰ পৰা একদম নগাঁওলৈকে মানুহবিলাকে, মই গাবলৈ আৰম্ভ কৰোঁহে গোটেই অঞ্চলৰ মানুহবিলাকে তিনচুকীয়াৰ পৰা নগাঁও কলিয়াবৰলৈকে মানুহবিলাকে একেলগে নাচি থাকে। ছাৰ আপুনি গায় ক'ত? যোৰহাটত গাওঁ। আৰু মানুহবোৰ ক'ত থাকে? মানুহবোৰ মানে যোন য'তে যেনেকে থাকে, হয় নে? ত'তে নাচি থাকে। মানুহবোৰকৰ কাম মানে গান গালেই হ'ল। তেওঁলোকক বিহু এটা থাকি গাই দিওঁ যোৰহাটত ৰৈ পেলাই চেণ্টাৰতে ৰৈ, হয় নে? আৰু মানুহবিলাকে একদম যোন য'তে থাকে, একদম কলিয়াবৰৰ পৰা একদম পুৰা তোমাৰ তিনচুকীয়ালৈকে, হয় নে? মিছা ক'লে কি হ'ব? ছাৰ মানুহবিলাকৰ বেলেগ কাম নাই নেকি? থাকে নাথাকে বুলি মই কেতিয়া ক'লো, হয় নে? সেইটো কাৰণেতো মই গোৱাটো বন্ধ কৰি দিছো। গান সেইবাবে গোৱাটো বন্ধ কৰি দিলে আপুনি। তথাপিও ছাৰ, বিহু বুলি অসমৰ ৰাইজ আহিছে, বিহু এফাকি আপোনাৰ মুখৰ পৰা শুনিব বিচাৰিছে, গাই দিয়ক আপুনি। জানো বিহু বুলি ক'লে মোৰ গাটো ইনো ইচ্ছাত বিচাৰে। হয় ছাৰ। মই এটা গান গাম, বিহু বুলি গাম। ৰাইজ ধৰিব, বিহু এফাকি গাম, ধৰিব দেই। আপোনালোকে সহযোগ কৰিব দেই ৰাইজ। মামনি অলছো নাচনী, মাজনী অলছো নাচনী, দেহা নবৌ অলছো নাচনী, বাইদেউ অলছো নাচনী হে। ছাৰ মামনি নবৌ এইবোৰ আপুনি দিয়া আঁচনিহে। আঁচনিহে? কি নাচনী? নাচনী নহয় ছাৰ, আঁচনি। দৰ্শক মণ্ডলী মানে ৰাইজ,
এখেতে কৈছে, মায়ে মোক কৈছে, ভাল কৈছে যে নবৌ মাজনী এইবিলাক নাচনী নহয়, আঁচনি, হয়নে? হয় ছাৰ, বেলেগ এটা গাব লাগিব ন? বেলেগ এটা গাই দিয়ক। শ্ৰদ্ধেয় ৰাইজ, তেতিয়াহ'লে মই এটা বেলেগ গীত গাম বুলি ভাবিছো, বিহু গীতে গাম, সকলোৰে জনপ্ৰিয় অলছ, হয়নে নহয়? ৰাইজ সকলোৱে সহযোগ কৰিব দেই। বাতি ভৰাই চিৰা খাবি, অলছ বাঁহ চুঙাৰ দৈ, অলছ বাঁহ চুঙাৰ দৈ, অলছ বাঁহ চুঙাৰ দৈ।